আমাৰ ঘৰৰ বানপানী আজি দেখাম। এইটো মই ভিডিঅ'টো এইকাৰণে বনালোঁ। এনেকুৱা বানপানী মই সৰুৰ পৰাই দেখা নাছিলোঁ। সেইবাবে ভিডিঅ'টো বনাই থৈ দিলোঁ। এনেকুৱা বানপানী মই দেখা নাছিলোঁ বাবে খুব ভয় লাগিছে। ঘৰটোৱে ডুবিব চাগে, বহুত পানী বাঢ়ি আছে ৰাতিপুৱাৰ পৰা। সেইবাবে ভয় লাগি আছে, কি হয় নাজানো। ঘৰটো চাগে ডুব যাব, অকণমান আছে ডুব যাবলৈ। দেখাই দিওঁ আপোনালোককো কিখিনিমান আছে। টিউবৱেলটোৰ কাষত এইটো কুঁৱা হয়, কুঁৱাটো চিনি নাপায়, পানীত ডুবি গৈছে কুঁৱা। এয়া আমাৰ চোতালৰ অৱস্থা। ঘৰত উঠিব আৰু পানী, ঘৰত উঠিবৰ বাবে বেছি পানী নালাগে। পানীৰ ধাৰ চাওক কিমান ধাৰ। ঘৰৰ অৱস্থা একেবাৰে বেয়া। আমাৰ বাৰাণ্ডাখনৰ অৱস্থা চাব নোৱাৰা হৈছে। চাওক এইখিনি আছে ডুবিবলৈ আৰু বাকী। এয়া চাওক আমাৰ ৰাস্তাৰ পৰা অহা ধাৰ। এনেকুৱা ধাৰ। মাটি একেবাৰে ধাৰে লৈ গৈ ইয়াত খাল খাল কৰি পেলাইছে। আগুৱাই আহিব নোৱাৰি, ইমান মানে ধাৰ আছে। চাওক এয়া আমাৰ পদূলি, জেওৰাখন, এয়া জপনাখন চাওক ডুবি গৈছে। এয়া আমাৰ ৰাস্তা। এয়া অৱস্থা। পদুম ফুল ৰুই থৈছিলোঁ, এনেকুৱা হৈছে ডুব গৈ। পদুম ফুল আছিলে, এয়া আমাৰ পদুমৰ পাতবোৰ চাব নোৱাৰা হৈছে। আৰু চাওক আমাৰ বাৰীখন চব ডুবি গৈছে। কুঁৱাটো দেখিবই নাপায়, পানীত ডুব যাই আছে। এইটো কুঁৱা, এইটো কুঁৱা। চব ডুব গৈছে, একো বাকী নাই ডুবিবৰ বাবে। চাওক এয়া অৱস্থা আমাৰ। আকৌ পানী বাঢ়ি গ'ল, এতিয়া আৰু বেছি হৈ গ'ল পানী। এতিয়া পানীটো আকৌ বেছি হ'ল। চাওক কেনেকুৱা হৈছে, নাজানো আৰু কি হয়। চাগে ঘৰ ডুবিব। ঘৰ ডুবিবৰ বাবে আৰু বেছি নালাগে। চাওক এই চিৰিটো ডুব গৈছে, এইটো ষ্টেপ যোৱাৰ পিছত আৰু ঘৰটো ডুবিয়ে যাব। সাগৰ সদৃশ পৰিৱেশ।